বিশেষভাৱে যেটো BTCৰ পলিটিক্স এই পলিটিক্সটো বহুত বেছি নৰ্মেল যেটো এৰিয়া বিলাকৰ যেটো পলিটিক্স বা স্বাভাৱিকতে যিবিলাক অইন ঠাইৰ পলিটিক্সৰ লগত অলপ ডিফাৰেন্স হয় তো আমি 2020 চনত সৰকাৰ গঠন কৰিলো UPPL আৰু BJP আৰু UPPL আৰু BJP একেলগে মিলি সৰকাৰ গঠন কৰাৰ এটা কমন গোল আছিল হেতু হল BTCত শান্তি প্ৰতিষ্ঠা কৰিব লাগে স্থায়ীভাৱে আৰু সকলো নাগৰিকক সকলো ৰাইজক সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু সামূহিকভাৱে আমি প্ৰত্যেকটো অঞ্চলতে যত সহবাসস্থান কৰো একেলগে সহবাস কৰো এই অঞ্চলত এই সহবাসস্থানত সকলোৰৰ মাজত এটা ঐক্যতাটো আমি বিচাৰো আৰু এই তিনিটা বিষয়টোৱে মূল আছিল ইয়াৰ পিছত চাৰিটাৰ পৰা বাকিখিনি যেটো বিষয়বিলাক আছে এটো শিক্ষা উন্নয়নমূলক ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থনীতি বিভিন্ন ইস্যু আছে ভূমি এইবিলাক মূল তিনিটা যেটো বিষয় আছিল যে শান্তি প্ৰতিষ্ঠা কৰিব লাগে বহু বছৰৰ পিছত কমসে কম 40টা বছৰৰ পিছত একেলগে 4টা বছৰ ইয়াত শান্তি আছে সো ইটো এটা ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে কাৰণ শান্তিটো যদিও আমি স্বাভাৱিক সময়ত অনুভৱ কৰিব নোৱাৰো অস্বাভাৱিক সময়ত সকলো ৰাতিপুৱাৰ পৰা গধূলিয়ে ভাবে যে শান্তি কেতিয়া আহিব শান্তি কেতিয়া আহিব শান্তি কেতিয়া আহিব এই কথাটো যদি অনুভৱ কৰিব লাগে আজি হয়তো মণিপুৰত বহি থাকিলে ই ভাবিব পাৰিব আজি যদি কোনবা যুদ্ধ ক্ষেত্ৰত বহি থাকিলে হি অনুভৱ কৰিব পাৰিব যে শান্তি কি বিষয় তো এই কাৰণে বডলেণ্ডৰ ৰাইজৰ মুখে মুখে বেলেগ কথা নাছিলে এটা সময়ত শান্তি কেতিয়া আহিব সো আমি 4টা বছৰ একেলগে কোনো বম নফুটাকে কোনো সংঘাত নোহোৱাকে 4টা বছৰ পাৰ কৰিলো মানে এটা লেভেলত আমি শান্তিটো সাস্টেইন কৰিব পাৰিছো হিটো এটা BTRৰ ৰাইজৰ কাৰণে এটা ডাঙৰ এচিভমেন্ট সেকেন্ড নিৰাপত্তা সবে ভাবি থাকে এই সময়ত আৰ্মি পুলিশ কিবা কিবি যদিও আমাৰ তাত আৰ্মড ফোর্স স্পেশাল পাৱাৰ এক নাই তথাপিতো আৰ্মিৰ এক্সাৰসাইজ এনি টাইম আছিল এটা সময়ত সো এইবিলাক কথা লৈ প্লাই নিৰাপত্তা কেতিয়া আহিব মানুহ ৰাতি ওলাবলৈ ভয় কৰে কেতিয়াবা দিনতো কোনবা এটা জনগোষ্ঠী আন জনগোষ্ঠীৰ গাঁৱত যাবলৈ ভয় কৰে কিবা কৰিব নেকি আক্ৰমণ কৰিব নেকি সো আজি 4টা বছৰত এই ইস্যুটো নাই আৰু সম্পূৰ্ণভাৱে কোনবা অফিসত গৈ পেলাই কোনবা কিবা কাম বিচাৰি গৈছে তাকো অলপমান অপদস্থ কৰিছে তেনেকা পৰিবেশিলা অনুভৱ কৰিছিলে বিশেষ জনগোষ্ঠীৰ মানুহ বা কোনবা সো এইবিলাক নাই মানে নিৰাপত্তাটো এতিয়া ৰাতি 12টা বজাত আপুনি যাওক মোটৰসাইকেল লৈ আহক খোজকাঢ়ি আহক সাইকেল লৈ আহক কোনো এটা দুৰ্গম জাগাৰ পৰা ওলাই আহক যদি কোনবা এনিমেলৰ এটাক নহয় মানুহৰ এটাকটো তাতে অলমোস্ট মানে আপুনি দেখিলে যে যোৱা এই পাৰ্লিয়ামেন্ট ইলেকশনৰ আগত এটা এজেন্ডা লয়ে দুবাৰ MP হল হিটো হল বড়ো অবড়ো সো বড়ো অবড়োটো গুটে অসমতে বড়ো মানুহ আছে বিভিন্ন জনগোষ্ঠী আছে কিন্তু BTCত বড়ো অবড়ো হল তো হি বড়ো অনাবড়ো কিয় হল ইয়াৰ এটা মূল কাৰণ আছিল আৰু ইয়াৰ আগত প্ৰায় 30-40টা বছৰ আমি সকলো নিজৰ জনগোষ্ঠীক লৈ সংগ্ৰাম কৰি আছো আপুনি আপোনাৰটো অধিকাৰ বিচাৰিছে মই মোৰটো বিচাৰিছো সো তাত এটা আমাৰ মাজত অলপ ব্যৱধান হৈ গৈ আছে কাৰণ আমাৰ মাজত কোনো ডায়লগ সিস্টেম নাই বা প্ৰসেস নাই আমি কোনো কাৰো লগত এংগেজ হোৱা নাই ডিসকাশনত বা কোবাত সো তাত এটা ডিফাৰেন্স আহি গল আনপিনেদি আমাৰ আগত যিবিলাকে সৰকাৰ চলাই আছিল হি সকলে কিবা কৰিব পাৰক বা নোৱাৰক এই জনগোষ্ঠী বিলাক যি সকলে বঞ্চিত লাঞ্ছিত বুলি অনুভৱ কৰিলে বা সাপ্ৰেস অপ্ৰেছে হক বা তেখেত সকলে এনি টাইম এটা থ্ৰেটেনিং মানে ফিল কৰিলে হি সকলৰ লগত কোনো তেখেত সকলৰ সম্বন্ধ নাছিল এতিয়া হি কাৰণে আপুনি দেখিলে যে 10 বছৰ অকল বড়ো অবড়ো ইস্যু আজিও কোনোবাই লব বিচাৰিব হি ইস্যুটো শেষ হৈ গল আৰু এই লাষ্ট পাৰ্লিয়ামেন্ট ইলেকশনত বড়ো অবড়ো ইস্যু নাই ইয়াত আমাৰ MP জিকি গল আৰু সমন্বয়ৰ MP জিকি গল এতিয়া আগত বড়ো অবড়ো কৰি MP জিকিছিল এবাৰ সমন্বয়ৰ MP জিকি গল যত নেকি বড়ো ভোট দিছে কোচ ৰাজবংশী আদিবাসী মাইনৰিটি বঙালী সকলো ভোট দিছে সো এই কাৰণে মই এই থাৰ্ড ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ আপুনি এটা অঞ্চলত সাপোজ গুৱাহাটীত আজি বহুত জনগোষ্ঠী আছে ইয়াত যদি দুটা জনগোষ্ঠীৰ মাজত কাজিয়া হৈ থাকে তো
এইটো অশান্তি হৈ থাকিব চ' বড়োলেণ্ডৰ এই থাৰ্ড ভেৰি ইম্পৰ্টেণ্ট ইছ্যু য'ত আমি আগতো আছিলোঁ পিছতো হয়তো 100 বছৰ 1000 বছৰ আহি থকা জেনেৰেশ্যনে মিলি থাকিব লাগিব এই পৰিৱেশটো 4 বছৰত মানে ইয়াৰ এটা ফাউণ্ডেশ্যন ভেটি এটা গঠন কৰা হ'ল